ধাৰ আৰু ভালপোৱা তেওঁকহে দিব লাগে যাৰ পৰা ঘূৰাই পোৱাৰ সম্পূৰ্ণ বিশ্বাস থাকে। বাৰিষা মাছে পৰুৱাক খায়, খৰালি পৰুৱাই মাছক খায়। সুযোগ সকলোৰে জীৱনলৈ আহে, অপেক্ষা মাথো সময়ৰে। বিশ্বাস কৰাত বাধা নাই, কিন্তু এজন মানুহক সিমানলৈকেহে বিশ্বাস কৰিব যিমানখিনিলৈকে তেওঁৰ যোগ্য। দৰকাৰতকৈ বেছি বিশ্বাস কৰিলে আপুনি কষ্ট পোৱাটো স্বাভাৱিক। নিজৰ জীৱনটো কাৰোবাৰ লগত তুলনা নকৰিব, কাৰণ চন্দ্ৰ আৰু সূৰ্য দুয়োটাই পোহৰ দিয়ে, কিন্তু তুলনা নহয়। যাৰ যেতিয়া সময় আহিব তেতিয়াই উজ্জ্বলি উঠিব। আমাৰ সমাজে কন্যা সন্তান নিবিচাৰে, কিন্তু পুত্ৰৰ বাবে ধুনীয়া ছোৱালীহে বিচাৰে। জীৱনত দুই ধৰণৰ মানুহৰ পৰা দূৰত থাকক, ব্যস্ত মানুহ আৰু স্বাৰ্থপৰ মানুহ। কাৰণ ব্যস্ত মানুহে নিজৰ ইচ্ছা থাকিলে কথা পাতিব, আৰু স্বাৰ্থপৰ মানুহে নিজৰ দৰকাৰ থাকিলেহে কথা পাতিব। সকলো সময়তে সকলোকে সহায় কৰি ভাল পোৱা মানুহজনেও কিন্তু নিজৰ বিপদৰ সময়ত কাৰো সহায় নাপায়, অপ্ৰিয় যদিও সঁচা। অশিক্ষিত মানুহৰ কাৰণে আমাৰ সমাজ নষ্ট নহয়, সমাজ নষ্ট হয় কিছুমান শিক্ষিত মূৰ্খৰ কাৰণে। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব। আপোনালোকৰ এটা লাইকে আমাক বহুত উৎসাহ দিয়ে, আৰু চেনেলত নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব।